Hello guys, welcome back to my channel. আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই আলমাৰ আপোনালোকে চাই আছে এছ লাইভ চেনেল। তো বন্ধুসকল আজি আমি আলোচনা কৰিম হোৱাটছআপৰ বিষয়ে। আমি যদি হোৱাটছআপত কাৰোবাক মেছেজ কৰোঁ বন্ধুসকল পোনপ্ৰথমে তেওঁৰ নাম ছেভ কৰিব লাগিব, তাৰপিছতে হোৱাটছআপ ছেট কৰিব পাৰিম। চ' গাইজ আজি এনেকুৱা এটা ট্ৰিক দেখুৱাম আপোনালোকক। আপুনি নাম্বাৰ ছেভ নকৰাকৈ ডাইৰেক্টলি হোৱাটছআপত SMS কৰিব পাৰিব, ছেট কৰিব পাৰিব। বন্ধুসকল কিন্তু কেনেকৈ জনাব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু এটা ৰিকুৱেষ্ট যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই লাইক কৰিব আৰু যিসকলে নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ। তো বন্ধুসকল পোনপ্ৰথমে আপুনি কি কৰিব হোৱাটছআপ নহয় ক্ৰম ব্ৰাউজাৰ অপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি লোৱাৰ পিছত ইয়াতে আপুনি সাৰ্চ কৰিব, মই দেখুৱাই দিছোঁ গুগলত সাৰ্চ কৰিব withuot এনেকৈ সাৰ্চ কৰাৰ পিছত আপুনি যিটো কাউণ্ট্ৰিত মেছেজ কৰিব খোজে সেই কাউণ্ট্ৰি নাম্বাৰটো বহুৱাই ল'ব ইয়াতে। তো আমাৰ ইণ্ডিয়াৰ বাবে +91, তো এইটো মই বহুৱাই লৈছোঁ +91। তাৰপিছত আপুনি যিটো নাম্বাৰত আপুনি SMS কৰিব খোজে মই জাষ্ট এইটো দেখুৱাই দিছোঁ আপোনালোকক। তো গাইজ নাম্বাৰটো বহুৱাই লৈছোঁ। তাৰপিছত আপুনি কি কৰিব সাৰ্চত ক্লিক কৰিব। সাৰ্চত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব। তোমালোকে ইয়াতে কি কৰিছে ছেট অন হোৱাটছআপ উইথ ইমান নাম্বাৰ কণ্টিনিউ টু ছেট। তো ইয়াতে ক্লিক কৰিব কণ্টিনিউ টু ছেট। তো ইয়াতে ক্লিক কৰাৰ পিছত বন্ধুসকল ডাইৰেক্টলি আপোনাক ক'ত লৈ যাব হোৱাটছআপত লৈ যাব। তো বন্ধুসকল ইয়াতে চাইছে হোৱাটছআপ ডাইৰেক্ট আহি গৈছে। চ' ইয়াতে আপুনি যি ইচ্ছা তাকে লিখি SMS কৰিব পাৰিব। তো আশা কৰোঁ নিশ্চয় বুজি পাইছে আপোনালোকে, আৰু যদি ভাল লাগিছে এটা লাইক কৰিব বন্ধুসকল।